হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেক টক আছাম। আজি আমি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ এটা মোবাইল এপ। আপোনালোকে জানে এইকেইদিন টকাৰ লেনদেনৰ বাবে বেংকসমূহত কিমান ভিৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰা হাত সাৰিবলৈ চৰকাৰে নতুনকৈ মোবাইল এপ এটা লৈ আহিছে, যাৰ নাম হৈছে ভীম। হয়, আপুনি ঠিকেই শুনিছে, ভীম। এয়া কাৰ্টুনৰ ছটা ভীম নহয়, এয়া হৈছে ভীম, মানে ভাৰত ইণ্টাৰফেচ ফৰ মানি। ভীমে কাম কৰিব UPI ৰ ওপৰত। UPI আপোনালোকে জানে নিশ্চয়, ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। আহক এতিয়া আমি চাওঁ ভীম কেনেকৈ আপুনি ডাউনলোড কৰিব আপোনাৰ নিজৰ মোবাইলত আৰু ব্যৱহাৰ কৰিব। ভীম ডাউনলোড কৰিবৰ বাবে প্ৰথমে আপুনি গ'লে হ'ল আপোনাৰ প্লে' ষ্টৰত, তাত টাইপ কৰিলে হ'ল VHIM। আপুনি প্ৰথমতে পাই যাব ভীম এপটো, এইটো আপুনি ডাউনলোড কৰিলেই হ'ল। ডাউনলোড হোৱাৰ পিছত ভীম এপটো অ'পেন কৰিলে হ'ল। এতিয়া অপশ্যন আহিব আপোনাৰ হাতত লেংগুৱেজ চিলেকশ্যন। লেংগুৱেজ চিলেক্ট কৰক, হিন্দী আৰু ইংৰাজীৰ মাজৰ পৰা আপোনাৰ পচন্দৰ ভাষাটো। লেংগুৱেজ চিলেক্ট কৰাৰ পিছত আপুনি দেখিবলৈ পাব ৱেলকাম স্ক্ৰীণ। ৱেলকাম স্ক্ৰীণত নেক্সট কৰক। এতিয়া আপুনি দেখিবলৈ পাব ভীম কেনেকৈ কাম কৰিব। নেক্সট কৰক। এতিয়া আপুনি ভীম এপটোক পাৰ্মিশ্যন দিব লাগিব, সি যাতে আপোনাৰ SMS আৰু কল ছেটিং ব্যৱহাৰ কৰিব পাৰে। আপুনি দেখিবলৈ পাব দুটা অপশ্যন, এলাউ কৰিলেই হ'ল। তাৰপিছত আহিব, যদি আপোনাৰ মোবাইল ফোনটো ডুৱেল চিম হয় তেতিয়াহ'লে আপুনি চিলেক্ট কৰিব লাগিব সেইখন চিম যিখন চিম আপোনাৰ বেংক একাউণ্টৰ লগত লিংক আছে। মোবাইল ভেৰিফাইড। এতিয়া আপুনি ছেট কৰিব লাগিব আপোনাৰ ভীম এপৰ বাবে এটা পাছক'ড। ছাকচেছফুলি পাছক'ডটো আপুনি এণ্টাৰ কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ মোবাইল নম্বৰটো যিটো বেংকৰ সৈতে লিংক আছে সেই বেংকৰ সৈতে আপোনাৰ এপটো লিংক হৈ গৈছে। এপটোৰ হোম স্ক্ৰীণত আপুনি দেখিবলৈ পাব তিনিটা অপশ্যন, চেণ্ড, ৰিকুৱেষ্ট আৰু স্কেন এণ্ড পে'। চেণ্ড অপশ্যনৰ সহায়ত আপুনি যিকোনো এজন ব্যক্তিৰ বেংক একাউণ্টলৈ ডাইৰেক্ট ভীম এপ ব্যৱহাৰ কৰি টকা পঠাবলৈ পাৰিব। ৰিকুৱেষ্ট অপশ্যনৰ সহায়ত যদিহে আপুনি কাৰোবাৰ পৰা পইচা পাবলৈ আছে তেতিয়াহ'লে আপুনি তেওঁক আপোনাৰ টকাখিনিৰ বাবে ৰিকুৱেষ্ট পঠাব পাৰিব। আৰু স্কেন এণ্ড পে' অপশ্যনৰ সহায়ত আপুনি কোনো এজন ব্যক্তিৰ QR কোড স্কেন কৰি আপুনি তেওঁক প্ৰদান কৰিব টকাটো প্ৰদান কৰিব পাৰিব, বা আপোনাৰ QR কোডটো তেওঁক প্ৰদান কৰি তেওঁৰ পৰা আপুনি টকাটো ল'ব পাৰিব। এপটোৰ তলপিনে আমি দেখিবলৈ পাব তিনিটা অপশ্যন, ট্ৰেনজেকশ্যন, প্ৰফাইল আৰু বেংক একাউণ্ট। ট্ৰেনজেকশ্যনত আপুনি দেখিবলৈ পাব আপোনাৰ সকলো ধৰণৰ আদান প্ৰদানৰ হিচাপ নিকাচ। প্ৰফাইলত থাকিব আপোনাৰ QR কোড, আৰু যিটো আপুনি শ্বেয়াৰ কৰিব পাৰিব, ডাউনলোড কৰি আনক দেখুৱাব পাৰিব, যিটোৰ সহায়তে আনে আপোনাক দিবলগীয়া থকা টকা দিব পাৰিব। আৰু বেংক একাউণ্টত দেখিবলৈ পাব আপুনি আপোনাৰ এপটোৰ সৈতে লিংক হৈ থকা বেংক একাউণ্টৰ ডিটেইলছ, আৰু য'ত আপুনি চেক কৰিব পাৰিব আপোনাৰ একাউণ্ট বেলেঞ্চ। এয়া আছিল ভীম এপৰ বিষয়ে কিছু কথা, যিটোৰ সহায়ত আপুনি নিশ্চয় অতি সহজে ব্যৱহাৰ কৰিব পাৰিব ভীম এপ আৰু আগবাঢ়িব পাৰিব এখন কেছলেছ ইণ্ডিয়াৰ ফালে। আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু যদিহে আপুনি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰক আৰু আনক এই এপটো ব্যৱহাৰ কৰাত সহায় কৰক।